হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কাইলৈ যিহেতু আমি ধেমাজি টু মাজুলী এটা চাইকেল ৰাইড কৰিম বুলি ভাবিছোঁ, সেইবাবে চাইকেলকেইখন অলপ ভাল কৰি আনিম বুলি ভাবিছোঁ টাউনত গৈ পিনি। আৰু এইফালে চাইকেলখন কি বেয়া হৈ আছে দেখাই দিছোঁ চাওক। ইয়াত এই ডিস্কখনে কাম নকৰা হৈ আছে। ডিস্কখন মানে কোলাহে লাগি গ'ল হাতত। আৰু ডিস্কখনে এখনে কাম নকৰা হৈছে, মানে ডিস্ক ব্ৰেক মাৰিলেও ডিস্ক ব্ৰেক নধৰে। আৰু এইফালে বিশালত গৈ পিনি ইয়াৰ কাৰণে পানীৰ বটল এটাও চাব লাগিব চাইকেলখনত লগাবৰ কাৰণে। তাৰপৰা ইয়াৰখনো অলপ বেয়া হৈ আছে, ইও ভাল কৰিবা যিহেতু আমি মাজুলী গৈ আছোঁ। কাইলৈৰ পৰা ৰাইড ষ্টাৰ্ট হৈ যাব মাজুলী। তো ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো আমাৰ ছেকেণ্ড চাইকেল ৰাইড হ'ব। এই ৰাইডটোত যাতে আপোনালোকে মৰম দিয়ে তাৰে আশা কৰিলোঁ। আৰু ফাইনেলি টাউন পাই গ'লোঁ। এইফালে চাওক, আৰু টাউন পাই গ'লোহি। আৰু A few moments later. So guys, ফাইনেলি চাইকেল দোকানখন পাই গ'লোহি। আৰু এতিয়া সোমাই লৈ চাইকেলখন ভাল কৰোঁ, তাৰপিছত দেখাইছোঁ এইখন চাইকেল দোকানখন। এতিয়া চাইকেলখন ভাল কৰি লওঁ। আৰু চাইকেল ভাল কৰা হৈ গ'ল। আৰু এইফালে বিশাললৈ বুলি আহি আছোঁ। বিশালত কিবা কিবি ল'বলগীয়া আছে কাইলৈ ৰাইডৰ বাবে। বিশালত গৈ মেলি লগ পাই আছোঁ বলক। ফাইনেলি বিশাল পাই গ'লো। এইফালে বটল চাই আছোঁ এতিয়া আমি, কাইলৈ লাগে বটল। আৰু লিফ্টত উঠি ল'লোঁ। এইফালে এতিয়া তলত যাওঁ, ওপৰত চিৰিয়েদি আহিলোঁ। কলৈকো নাই যোৱা। A few inches later. টাউনৰ পৰা আহি গ'লোঁ। আৰু এইফালে পূৰা গাড়ী চাড়ী আহি আছে। বেলেগ ৰাস্তা এটাত লগ পাই কথা পাতি আছোঁ বলক। টাউনৰ পৰা আহি গ'লোঁ। আৰু মই যিকেইটা কামত গৈছিলোঁ মোৰ এটাও কাম নহ'ল। তাৰ কিবাকিবি চাইকেল ভাল কৰিলে, মোৰ ডিস্কখনৰ কাম নহ'ল। আৰু বটলটো কিনিব গৈছিলোঁ বিশালৰ পৰা, পানী বটলটো, কিন্তু হেৰি হ'ল বিশালত মোৰ এই চাইকেলখনত খোৱা জোখত পানী বটল নাপালোৱে, সেইবাবে পানী বটলো নিকিনিলোঁ। আৰু তাৰপৰা তাত ইমান ভিডিঅ' লৈ ভিডিঅ' কৰি নাথাকিলোঁ। এনেই ভিডিঅ' কৰি থাকিলেও বেয়া যিহেতু টাউনত, সেইবাবে গুচি আহিলোঁ।